Hey guys, স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আৰু আশা কৰো সকলো ভালে আছে নিশ্চয় আমাৰো ভালে ভালে মানে কি ঠাণ্ডাতে অলপকে সৰ্দি কাহ নোহোৱা নহয় কিন্তু এতিয়া অকনমান ভাল পাইছো ইটোৰ পিছত হিটোৰ গুটেগিটাৰে অকনকে সৰ্দিয়ে পালে আৰু আসলতে এইকেদিন কি হৈছে প্ৰত্যেকৰে ঘৰে ঘৰে অকনমান সৰ্দি কাহ এনেকুৱা বেমাৰ হৈছে বতৰটোৰ কাৰণে আশা কৰো সকলোখিনি সুস্থ সবল হৈ ভালে কুশলে আছে ভালে কুশলে থাকক আৰু আজি ব্লগটো আৰম্ভ কৰো ৰাস্তাৰ পৰা আৰম্ভ কৰিছো ৰ'দ লৈ অকনমান ৰ'দটো দিছে যদিও বহুত বতাহ মাৰি আছে বতাহটোতে ঠাণ্ডা লাগি আছে আৰু আমাৰ বাৰবিয়ে অনলাইন ক্লাছ কৰি আছে বনাই ভাত খাওঁগৈ ভাত খোৱাৰ আগতে ভাবিলো অকনমান ৰ'দ লৈ যাওঁ সেই অকনমান ৰ'দলৈ ওলাই আহিছো চাই থকা ব্লগটোৰ ওপৰত আজিকালি বাৰান্দাত বেছিকৈ ৰ'দটো নপৰে আৰু এক সপ্তাহমানটো কন্টিনিউ বৰষুণেই বতৰটো ডাৱৰীয়া ৰ'দে ওলোৱা নাই আজি অকনমান ওলাইছে সেইকাৰণে ৰাস্তালৈ ওলাই আহিছো ৰ'দ ল'বলৈ ৰাস্তালৈ ওলাই আহিব লাগে আৰু এইয়া পিছফালে আমাৰ গাৰ্গীয়ে চাইকেল চলাই আছে চাইকেল নতুনকৈ শিকিছে চলাবলৈ আৰু এটা কথা কমকে মই কোৱা হোৱা নাই আগৰ এটা ব্লগত মই দেখুৱাইছিলোঁ যে আমি ইয়াৰ পৰা বস্তুবিলাক লৈ গ'লোগৈ আমাৰ কুমৈ ঘৰলৈকে প্ৰায়খিনি বস্তুৱে লৈ গ'লো কিছুমান আছে কিন্তু ভাবিছিলোঁ যে ডিসেম্বৰৰ ভিতৰত কোৱাৰ্টাৰবিলাক খালী কৰি দিব লাগিব সেই লৰালৰি কৰি দেউতাক ছুটিত আহোঁতে যিখিনি বস্তু পাওঁ গোটেইখিনি যিখিনি ডাঙৰ ওপৰৰ পৰা নমাবলৈ আমাৰ মায়ে মোৰে বহুত কষ্ট হ'ব এইখিনি মানে ভাবিলোঁ দেউতাক থাকোঁতে লৈ কৰি আমি ৰুমটো খালী কৰি থওঁ পিছত যেতিয়া যাব লাগে আমি ইয়াৰ পৰা ওলাই যাব পাৰিম ডিসেম্বৰলৈকে আমাক সময় দিছিলে কিন্তু এতিয়া এয়া সময়টো কোনো মানে হেৰি নাইকিয়া হ'ল কেতিয়ালৈ যাব লাগিব কোনো ঠিকনা নাই পইচাবিলাক প্ৰাপ্যবিলাক আমি পাওঁ হেতু কোনো খবৰ খাতি পোৱা নাই কিন্তু এতিয়া সেইকাৰণে মানুহখিনি আকৌ গোটেইখিনি ইয়াতে আছে সেইকাৰণে আমিও কোৱাৰ্টাৰটো এৰি দিয়া নাই কোৱাৰ্টাৰটো এৰি দিলেতো কোনো ভেলুৱে নাথাকিব দেউতা চাকৰি কৰা বা কোৱাৰ্টাৰটো সেইকাৰণে যেনেকৈ পাৰিছোঁ তেনেকৈ আমি যিখিনি বস্তু এতিয়া লাগতিয়াল সেইখিনিহে ৰাখিছোঁ আৰু বাকীখিনি গোটেইখিনি থৈ আহিলোগৈ সৰু সুৰা দুটামান বস্তু আছে আৰু এতিয়া সেইখিনিকে লৈ আমি কোৱাৰ্টাৰটোত এতিয়া আছোঁ ইমান জংঘলৰ মাজত উপায় নাই আৰু তেনেকৈ আৰু কিমান দিন থাকিব লাগে নাজানো কলনীখন গোটেই চাৰিওফালে চাবলৈ এতিয়া একেবাৰে মানে পৰিৱেশটো বহুত বেয়া লগা হ'ল যিকেইঘৰ মানুহ আছোঁ এতিয়া কোৱাৰ্টাৰত আমাৰ নিজৰ চাৰিওফালটো অকণমান চাফা কৰি ৰাখিছোঁ কিন্তু যিবিলাক ঘৰত কোৱাৰ্টাৰত মানুহ নাই চবফালে জংঘলে ভৰি গৈছে ৰাতি হ'লেতো বহুত আন্ধাৰ হৈ গ'লে বহুত ভয় লাগে ওপৰলৈকে গোটেই জংঘলময় পৰিৱেশ প্ৰত্যেকৰে ঘৰৰ সন্মুখে আকৌ ষ্ট্ৰীট লাইট লগাই ল'বলগীয়া হৈছে সেইকাৰণে এনেকৈ আছোঁ আৰু এতিয়া কোৱাৰ্টাৰটোতে আৰু থাকোঁচোন কিমান দিন থাকিব লাগে আৰু আজি গতিকে বলক ব্লগটো আৰম্ভ কৰি দিওঁ এইয়া বতাহ পুৰা বতাহ মাৰি আছে এইবিলাক এতিয়া কলনীৰ কোৱাৰ্টাৰৰ অৱস্থা চবফালে দুৱাৰ খোলা আৰু এইফালে কোৱাৰ্টাৰৰ চব ভাঙা চিঙা দুৱাৰ চোৱাৰ চব চুৰ কৰি লৈ গ'ল সোমাবলৈ ভয় লাগে এইটো এটা কোৱাৰ্টাৰ অৱস্থা এইটো দুপৰীয়া ভাত খাই উঠি অকণমান ৰ'দলৈ গৈছিলোঁ ৰ'দ লওঁ বুলি আজি অকণমান ৰ'দটো যিহেতু ওলাইছিলে বাৰবিৰ যেতিয়া ক্লাছ শেষ হ'ল ভাত পানী খাই উঠি গোটেইকেইজনীয়ে গ'লোঁ তলত অকণমান ৰ'দ লৈ কৰি আহিলোঁ আৰু ইমান বেছি ঠাণ্ডা ভিতৰত সোমাই থাকিবও নোৱাৰি আৰু আহি পেলাই ভাবিলোঁ যে এটা কেক বনাওঁ চাহৰ লগত খাব পাৰিম তাৰ কাৰণে লৈছোঁ 1 কাপ ময়দা আৰু ময়দাখিনি অকণমান চালি লৈছোঁ হয়তো তাত কিবা লেতেৰা থাকিব পাৰে এইখিনি এনেদৰে চালি ল'লোঁ অৰেঞ্জ কেকটো বনাবৰ কাৰণে মই লৈছোঁ সৰু কমলা দুটা কমলাকেইটা সৰু সেইকাৰণে মই দুটা লৈছোঁ আৰু কণী লৈছোঁ 3টা 1 কাপ ময়দা প্ৰথমতে এটা মিক্সাৰ জাৰত কণী 3টা এনেদৰে উলিয়াই লৈছোঁ আৰু লগত লৈছোঁ 1 কাপ ময়দা আৰু গুচাই থোৱা কমলাখিনি তাতে দি লৈছোঁ আৰু সেই একেটা কাপৰ জোখেৰে লৈছোঁ 1 কাপ চেনি আৰু 1 কাপ ৰিফাইন অইল আৰু যিটো পাত্ৰত কেকটো বনাম তাত অকণমান ৰিফাইন অইল এনেকৈ সানি লৈছোঁ যাতে কেকটো লাগি নধৰে কেকটো আজি প্ৰথম বনাইছোঁ কেনেকুৱা হয় নাজানো ইউটিউবৰ পৰা চাই পেলাই বনাইছোঁ আগতে বেলেগ কেক বনাইছোঁ কিন্তু এনেকুৱা কমলা দি পেলাই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ কেনেকুৱা হয় চাই থাকক আগতে তেল সানি থোৱা সেই পাত্ৰটোতে আকৌ অকণমান এনেদৰে ময়দা ছটিয়াই লৈছোঁ
মিক্সাৰ গ্ৰাইণ্ডাৰটো গ্ৰাইণ্ড কৰি ল'লোঁ গোটেইখিনি। লাষ্টত অকণমান এনেদৰে বেকিং পাউডাৰ মিলাই দিছোঁ। এইফালে নিমখ এতিয়া গৰম হৈ গ'ল নিমখখিনি, আৰু ইয়াতে এতিয়া উঠাই দিম ৰেডি কৰি থোৱা বেটাৰখিনি, আৰু ধুনীয়াকৈ ঢাকন লগাই দিম যাতে কোনো ফালৰ পৰা বতাহ সোমাব নোৱাৰে, তাৰ কাৰণে ওপৰ ফালৰ পৰা আৰু এখন ঢাকন লগাই দিছোঁ। প্ৰায় 40 মিনিটমান সময় এনেদৰে কম জুইত গেছটো একেবাৰে কমাই দি কেকটো সিজিবলৈ দিয়াৰ পিছত এনেকুৱা হ'ল। আৰু সিজিছেনে নাই অকণমান চাকুপাতেৰে চেক কৰি চালোঁ, লাগি অহা নাই যেতিয়া সিজিলে, গতিকে উলিওৱাৰ পিছত এইটোৱে আমাৰ কেকটো। এতিয়া চাহ বনাই লৈ একদম বনাই থোৱা কেক ৰেডি কৰি ল'লোঁ খাবলৈ। টেষ্টি হৈছেনে গাৰ্গী? হৈছে টেষ্টি। কালি ভ্লগটো সন্ধিয়া কৰা নহ'ল, আৰু চাহ খালোঁ, কেক বনাই পেলাই খালোঁ। দেখিবলৈ কেনেকুৱা হৈছে নাজানো, কিন্তু খাবলৈ খুবেই ভাল লাগিলে। আৰু আজি আকৌ ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ। মই অলপ আগতে জাগিৰোডৰ পৰা আহি পাইছোঁহে। ইহঁতৰ স্কুলৰ সৰস্বতী পূজা চান্দা দিবলগীয়া আছিলে, দিবলৈ গ'লোঁ, আৰু কেইটামান বজাৰো কৰিবলগীয়া আছিলে। ইমানেই বেছি ঠাণ্ডা, গৈ জল্দি বজাৰকেইটা কৰিছোঁ আৰু স্কুলত গৈ আহি পাইছোঁহি। আৰু এতিয়া খানা পিনাত লাগি আছোঁ। আৰু ঠাণ্ডা বতৰ দেখি জাগিৰোডৰ পৰা আহোঁতে মাংস অকণ লৈ আহিলোঁ। এইফালে মাংস হৈয়ে আছে। ঠাণ্ডা বতৰ, জ্বলা দিয়া পদুনা চাটনি এদিন খাই হেঁপাহে পলোৱা নাই, আকৌ বনাবলৈ ৰেডি কৰি লৈছোঁ। আমি এতিয়া চাহ খাই উঠিছোঁ, আৰু দুপৰীয়া ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ, আৰু এতিয়া চাহ খোৱা হ'ল। চাহ কিহেদি খালোঁ জানেনে? কালি যে বনাইছিলোঁ কেকটো, তাৰে আধা আছিলে, আৰু সেই কেকটোৰে এতিয়া আকৌ চাহ খালে। আমি খালোঁ সকলোৱে, আৰু এতিয়া ভাবিছোঁ ভ্লগটো আজি ইমানখিনিতে সামৰোঁ। আৰু আজি ভ্লগটো চাই কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্ট এটা কৰি। আৰু এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, হয়, কাৰণ মই সেই বস্তুটো লগাই মানে মোৰ উপকাৰ হৈছে। মোৰ এটা বাওঁ ভৰিটোৰ মানে বুঢ়া আঙুলিটোত এদিন খালী ভৰিয়ে ক'ত গৈছিলোঁ জানো, অলপ মানে আমাৰ ঘৰত থাকোঁতে, কুমৈত থাকোঁতে নামঘৰলৈ গৈছিলোঁ নেকি, তেতিয়া সেইদিনাখনৰ পৰাই হৈছে। অকণ আঙুলিটোত কিবা লেতেৰা অলপ সোমাই গ'ল, মাটি সোমোৱাৰ পিছত মানে আঙুলিটো ফুলি যায়, নখ কাটিব নোৱাৰোঁ, নখটো মৰিয়ে গৈছিলে প্ৰায়। কিন্তু এই দুটা ঔষধ লগাই মই ভাল পাইছোঁ, গতিকে কাৰোবাৰ কাৰণে উপকাৰ হ'ব পাৰে সেই বুলি মই দেখুৱাইছোঁ। এটা হৈছে এইটো কেণ্ডিড বি লোচন, আৰু আনটো হৈছে জুলেফ। হয়তো বহুতে নাজানিবও পাৰে বা বহুতে জানিবও পাৰে, কিন্তু এই দুটা ঔষধ মই কেতিয়াবা এটা লগাওঁ, কিন্তু ভৰিটো ভালকৈ লগোৱাৰ আগত চাফাকৈ ধুই ল'ব লাগিব শুকুৱাই। তাৰপিছত ঔষধটো লগোৱাৰ পিছত ৰাতিটো থৈ দিব লাগে, আৰাম পোৱা যায়, বহুতখিনি আৰাম পোৱা যায়। মোৰ মৰা নখটো আকৌ ভালকৈ গজিছে। আৰু আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভ্লগৰ সৈতে লগ পাম। আজিলৈ বাই বাই, থেংক ইউ।